নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈকে। আজিৰ প্ৰশ্নসমূহ ক্লাছ 9-10ৰ ছ'চিয়েলৰ পৰা বাছি বাছি উলিয়াই অনা হৈছে। বিশেষকৈ গ্ৰেড 4খিনিৰ কাৰণে ভিডিঅ'টো স্পেচিয়েল হয়, লগতে গ্ৰেড 3খিনিও চাব পাৰে বা অসম পুলিচ বা অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবেও ক্লাছ 9-10ৰ ছ'চিয়েলৰ পৰা যথেষ্ট কুৱেশ্যন আহে, গতিকে সকলোৱে চাব পাৰে। যি কি নহওক, প্ৰশ্নসমূহলৈ আগবাঢ়োঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, তলৰ কোনজন ব্যক্তিয়ে মধ্যপ্ৰদেশ চৰকাৰৰ পৰা কালিদাস সন্মান লাভ কৰিছিল? ইয়াত থকা অপশ্যনসমূহৰ ভিতৰত সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন এ, গুৰু বিপিন সিং। নেক্সট কুৱেশ্যন, অসম ফুটবল সন্থা কিমান চনত গঠিত হৈছিল? অপশ্যন ডি আছে এ 1905 চন, বি 1946 চন, চি 1945 চন, ডি 1976 চন। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন বি 1946 চন। নেক্সট কুৱেশ্যনটোত সোধা হৈছে, তলৰ কোনখন জিলাৰ সদৰ ঠাই হাফলং? অপশ্যন ডি আছে এ কাৰ্বি আংলং, বি বাক্সা, চি ডিমা হাছাও, ডি কোকৰাঝাৰ। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন চি ডিমা হাছাও। নেক্সট কুৱেশ্যন, 25 ডিচেম্বৰ তাৰিখটোৰ লগত তলৰ কোনটো ধৰ্মৰ লোক বিশেষভাৱে জড়িত? অপশ্যন ডি আছে এ ইছলাম ধৰ্ম, বি হিন্দু ধৰ্ম, চি বৌদ্ধ ধৰ্ম, ডি খ্ৰীষ্টান ধৰ্ম। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন ডি খ্ৰীষ্টান ধৰ্ম। 25 ডিচেম্বৰ তাৰিখে খ্ৰীষ্টান ধৰ্মীয় লোকসকলৰ বিশেষ বৰদিন পালন কৰা হয়। নেক্সট কুৱেশ্যন, লাও বা সাজ তলৰ কোনটো জাতিৰ প্ৰধান পানীয়? অপশ্যন ডি আছে এ আফগান, বি আহোম, চি মোগল, ডি মানসকলৰ। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন বি আহোম। এইবোৰ কুৱেশ্যন বন্ধুসকল ক্লাছ 9-10ৰ ছ'চিয়েলৰ ভিতৰত আছে, গতিকে আমি যদি ক্লাছ 9-10ৰ ছ'চিয়েলখিনি চাওঁ যথেষ্টখিনি হেল্প হয়। নেক্সট কুৱেশ্যন, মূলতঃ টাই জাতিৰ লোক বুলি কোৱা হয় এ কিৰাতসকলক, বি মোগলসকলক, চি আহোমসকলক, ডি ব্ৰিটিছসকলক। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন চি আহোমসকলক। নেক্সট কুৱেশ্যন, দি বেকগ্ৰাউণ্ড অফ এছামিজ কালচাৰ গ্ৰন্থখনৰ ৰচক কোন? ইয়াত অপশ্যন ডি আছে এ আনন্দৰাম বৰুৱা, বি ৰাজমোহন নাথ, চি লক্ষ্মীনাথ বেজবৰুৱা, ডি নলিনীবালা দেৱী। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন বি ৰাজমোহন নাথ। নেক্সট কুৱেশ্যন, দাগাবান্দা তলৰ কোন জনগোষ্ঠীৰ তিৰোতাসকলৰ ব্যৱহৃত কাপোৰ? অপশ্যন ডি আছে এ চাওতাল, বি গাৰো, চি ডিমাচা, ডি কাৰ্বি। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন বি গাৰোসকলৰ। মই আন এটা ভিডিঅ'টো দিছিলোঁ, দাগাবান্দা, দাগখাৰী, চুনি আদি হৈছে গাৰো তিৰোতাসকলে ব্যৱহাৰ কৰা কাপোৰ। কেতিয়াবা সুধি পেলাব পাৰে। নেক্সট কুৱেশ্যন, গাৰো পূৰ্বপুৰুষসকলৰ আদি বাসস্থান আছিল এ তিব্বত, বি নেপাল, চি ভূটান, ডি শ্ৰীলংকা। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন এ তিব্বত। তিব্বতৰ থৰুৱা নামৰ ঠাইৰ পৰা তেওঁলোক অসমলৈকে আহিছিল। তেওঁলোক আহি প্ৰথমে কোচবিহাৰত বাস কৰিছিল। মনত ৰাখিব, সুধিব পাৰে যে গাৰোসকলে প্ৰথমে আহি ক'ত বাস কৰিছিল? কোচবিহাৰত। আৰু তিব্বতৰ ক'ৰ পৰা আহিছিল? থৰুৱা নামৰ ঠাইৰ পৰা। নেক্সট কুৱেশ্যন, সংবিধানৰ কিমান নং অনুচ্ছেদত ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা হৈছে? ইয়াত অপশ্যন ডি আছে এ 1 নং অনুচ্ছেদ, বি 2 নং অনুচ্ছেদ, চি 3 নং অনুচ্ছেদ, ডি 4 নং অনুচ্ছেদ। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন এ 1 নং অনুচ্ছেদ। নেক্সট কুৱেশ্যন, তলৰ কোনখন নিৰাপত্তা পৰিষদৰ স্থায়ী ৰাষ্ট্ৰ নহয়? এ আমেৰিকা, বি চীন, চি ভাৰত, ডি ৰাছিয়া। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন চি ভাৰত। বন্ধুসকল, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী ৰাষ্ট্ৰৰ সংখ্যা হৈছে 5খন। সেইকেইখন হৈছে আমেৰিকা, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। কেতিয়াবা সুধিব পাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী ৰাষ্ট্ৰৰ সংখ্যা কিমান? অপশ্যনত 5, 7, 8, 10 এনেকৈ দিব পাৰে, গতিকে 5খন মনত ৰাখিব। আৰু এই
নিৰাপত্তা পৰিষদৰ স্থায়ী ৰাষ্ট্ৰকেইখনৰ ভেটো প্ৰয়োগ কৰাৰ ক্ষমতা আছে। ভেটো কি জানেনে আপোনালোকে? ভেটো হৈছে গোটেই ৰাষ্ট্ৰসংঘই যদি এটা ডিচিশ্যন লয় আৰু এই ৰাষ্ট্ৰকেইখনৰ এখনে যদি দ্বিমত প্ৰদৰ্শন কৰে তেতিয়াই সেই ডিচিশ্যনটো কেঞ্চেল হৈ যায়। নেক্সট কুৱেশ্যন, পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন হৈছিল? অপশ্যন এ ৰাছিয়া, বি জাপান, চি আমেৰিকা, ডি কানাডা। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন চি আমেৰিকাত। নেক্সট কুৱেশ্যন, চৰকাৰীয়া আয়োগ কেতিয়া গঠন হৈছিল? অপশ্যন ডি আছে এ 1983, বি 1955, চি 1947, ডি 1966। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন এ 1983। নেক্সট কুৱেশ্যন, তলৰ কোনটো শব্দৰ সংবিধানৰ প্ৰস্তাৱনাৰ সৈতে সম্বন্ধ নাই? ইয়াত অপশ্যন দি আছে এ সাৰ্বভৌম, বি ফেচিবাদ, চি সমাজবাদী, ডি গণতান্ত্ৰিক। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন বি ফেচিবাদ। বন্ধুসকল, সংবিধানৰ প্ৰস্তাৱনাত লিখা শব্দকেইটা হৈছে সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ। মনত ৰাখিব। নেক্সট কুৱেশ্যন, প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল? অপশ্যন ডি আছে 1939, ডি 1914, চি 1926, ডি 1963। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন বি 1914। বন্ধুসকল, দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে 1939 চনত। অপশ্যন এত আছে অপশ্যনটো, মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যন, 1927 চনত লণ্ডনৰ ইনাৰ টেম্পলৰ পৰা বাৰ এট ল উপাধি লাভ কৰা অসমীয়া ব্যক্তিজন কোন? অপশ্যন ডি আছে এ গোপীনাথ বৰদলৈ, বি স্বামী বিবেকানন্দ, চি ফখৰুদ্দিন আলী আহমেদ, ডি মামণি ৰয়ছম গোস্বামী। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন চি ফখৰুদ্দিন আলী আহমেদ। এইখিনিতে জানি থোৱাটো ভাল যে ফখৰুদ্দিন আলী আহমেদ তেখেতে 1974 চনত ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল আৰু তেখেত হৈছে প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি, অসমৰ পৰা ৰাষ্ট্ৰপতি হোৱা প্ৰথমজন ব্যক্তি। তেখেতে 1964 চনত লোকসভাৰ সদস্য নিৰ্বাচিত হৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছিল। গতিকে এই আটাইখিনি কথা জানি থ'ব, যিকোনো কুৱেশ্যন আহি যাব পাৰে। নেক্সট কুৱেশ্যনটোলৈ যোৱাৰ পূৰ্বে এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি প্ৰথমবাৰলৈ আমাৰ চেনেলটোত ভিডিঅ' চাইছে তেন্তে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আমি প্ৰায়ে আপোনালোকৰ মাজলৈ এনেধৰণৰ প্ৰশ্ন উত্তৰসমূহ লৈ আহোঁ। আজিৰ শেষৰটো প্ৰশ্ন হৈছে, ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা প্ৰথম জনজাতীয় ৰজা কোন? ইয়াৰ এনচাৰটো আপোনালোকে কমেণ্টত জনাব, আৰু যদি আপুনি আমাৰ আন ভিডিঅ'সমূহ চোৱা নাই এবাৰ চাই ল'ব, নিশ্চয় আপোনাৰ যথেষ্ট হেল্প হ'ব। তো ধন্যবাদ চাই থকাৰ বাবে MLD এডুকেশ্যন।